গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক বহুত বেছি ভালে আছে। মই আসমা বেগম ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নিউ ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভ্লগটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো হ'ল আজি মোৰ মা ঘৰ ৰহাত হয়। ৰহাত দীঘলীয়াতিত বহুত বানপানী হৈছে। মানুহবোৰ একদম অৱস্থা বেয়া হৈ গৈছে আৰু কেনেকৈনো আছে মানুহবোৰ, তাকে ভাবিলোঁ মই ভিডিঅ'টো বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। মোৰ বহুত বেয়া লাগিলে, যিহেতুকে মানুহবোৰৰ বহুত কষ্ট হৈছে। খোৱা বোৱাৰ পৰা পানীৰ পৰা A to Z মানে একদম বহুত প্ৰব্লেম হৈ গৈছে। তাকে ভাবিলোঁ বোলো ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰোঁ আপোনালোকৰ মাজত। ব'লক তেন্তে ভিডিঅ'ৰ মাজলৈ যাওঁ পলম নকৰি। ৰিহানলৈ দি দিম হে, সি চাই ভয় খাই যাব। যদি এই বানপানী ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি ল'ব। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিব, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব। আজিলৈ আহোঁ, বাই বাই।